হে গাইজ, কি খবৰ আপোনালোকৰ? আৰু আপোনালোকৰ ফালে মেট্ৰিকৰ ফলাফল কেনেকুৱা জনাবচোন। আৰু আমাৰ ফালে মেট্ৰিকৰ ফলাফল বহুত ভাল। আৰু আমাৰ ঘৰৰ ওচৰৰ ভাইটি এটাই পাছ কৰিছে মানে বহুত ভালকৈ পাছ কৰিছে। ফাৰ্ষ্ট ক্লাছ উইথ লেটাৰ, তাকো মেথছত লেটাৰ পাইছে। আৰু সেইটো কাৰণে আমি সকলোৱে গৈছোঁ আৰু পাৰ্টি খাম বুলি। আৰু মাংস বনাবলৈ লাগি গ'লোঁ আৰু ব্ৰইলাৰ মাংস। আৰু মই মাংস বনাই আছোঁ। আৰু মাংস যিসকলে নাখায় তেওঁলোকৰ কাৰণে মাছো বনোৱা হৈছে, কিন্তু মোৰ মানে ভিডিঅ' কৰিবলৈ নহ'লে। আৰু মাংস বনাই হৈ গ'ল। আৰু মাংসৰ ফাইনেল লুক। আৰু যদি মোৰ ভিডিঅ' চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব।